এই ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে থাম্বনেইল চাই গম পাইছে চাগে আজিৰ এই ভিডিঅ'টোত আমি কিহৰ বিষয়ে আলোচনা কৰিম। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম যিটো গভৰ্ণমেণ্ট ছেকেণ্ডাৰী স্কুলৰ গ্ৰেজুৱেট টিচাৰৰ পষ্ট মুকলি হৈছে। টোটেল 8,000 আপোনালোকে দেখা পাইছে 8,230টা পদত যিটো গ্ৰেজুৱেট টিচাৰৰ পদ মুকলি হৈছে। গতিকে সেইটো আপোনালোকে কেনেদৰে এপ্লাই কৰিব লাগিব তাৰ বিষয়ে এই ভিডিঅ'ত আমি বিতংভাৱে আলোচনা কৰিম। গতিকে আপোনালোকে এটা ইম্পৰ্টেণ্ট ডেট জানি থওক। ইয়াৰ লাষ্ট ডেট হৈছে 15 নৱেম্বৰ। 15 নৱেম্বৰ তাৰিখে ইয়াৰ অনলাইন যিটো এপ্লিকেশ্যন ফৰ্মটো সমাপ্ত হৈ যাব। গতিকে তাৰ আগতে আপোনালোকে কৰিবলৈ চেষ্টা কৰিব। যদি আপোনালোকে নিজৰ মোবাইলতে কৰিব বিচাৰে তেতিয়াহ'লে এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকে কৰিব পাৰিব। যদি নাজানে তেতিয়াহ'লে ওচৰৰ CSC চেণ্টাৰত গৈ আপোনালোকে সুধিব পাৰে বা তাতে আপুনি কৰাই ল'ব পাৰে। গতিকে ভিডিঅ'টো এণ্ডলৈ চাবলৈ সকলোকে অনুৰোধ জনোৱা হ'ল। আৰু কিবা অসুবিধা হ'লে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আমি ফুল ছাপোৰ্ট দিবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে ইয়াত দেখা পাইছে মই যিটো গভৰ্ণমেণ্ট অফ আছাম অফিচ অফ দ্য ডাইৰেক্টৰ অফ ছেকেণ্ডাৰী এডুকেশ্যন তাৰ যিটো অফিচিয়েল ৱেবছাইটত সোমাই আছোঁ। যদি আপোনালোকে লিংকটো পোৱা নাই তেতিয়াহ'লে মই লিংকটো দিয়াৰ চেষ্টা কৰিম। আপোনালোকে লিংকত গৈ পিনি এই যিটো ইণ্টাৰফেচত সোমাব পাৰে। আপোনালোকে ইয়াত দেখা পাইছে এইটো হৈছে ছেকেণ্ডাৰী এডুকেশ্যনৰ যিটো অফিচিয়েল ৱেবছাইটৰ ইণ্টাৰফেচ। তাৰপিছত যদি আপোনালোকে যায় তেতিয়াহ'লে এনেদৰে দেখা পাব যদি তললৈ স্ক্ৰল ডাউন কৰে। তাৰপিছত আপোনালোকে ইয়াত চিম্পলি ইয়াত দেখা পাইছে আপোনালোকে হোম অপশ্যন এটা আছে, এপ্লিকেশ্যন ফৰ্ম, লগ ইন, কণ্টেক্ট আছ। ইয়াৰ আমি এপ্লিকেশ্যন ফৰ্মটোলৈ যাব লাগিব কাৰণ আমি এপ্লিকেশ্যন ফৰ্মটো ফিল আপ কৰিব লাগিব। যেতিয়া আপোনালোকে সেইটো অপশ্যনত ক্লিক কৰে তেতিয়া এনেধৰণৰ অপশ্যন ওলাই যায়। ইয়াত কিছুমান নীতি নিৰ্দেশনা ইয়াত দিয়া হৈছে, আপোনালোকে এইটো পঢ়িব পাৰে নতুবা আপুনি স্কিপ কৰি পিনি তললৈ স্ক্ৰল ডাউন কৰিব পাৰে। যদি আমি তললৈ যাওঁ তেতিয়াহ'লে আপোনালোকে ইয়াত দেখা পাইছে নেক্সট অপশ্যন এটা আহি গৈছে। আমি নেক্সট অপশ্যনত চিম্পলি ক্লিক কৰি দিম। তাৰপিছত আমি প্ৰচিড কৰিম। আপোনালোকে ইয়াত দেখা পাইছে এইটো হৈছে মেইন ইণ্টাৰফেচটো, যিটো এপ্লিকেশ্যন ফৰ্মেটটো এনেদৰে দিয়া হৈছে। আপোনালোকে প্ৰথমে লিখিব লাগিব যিটো এপ্লিকেণ্ট নেমটো লিখিব লাগিব। তাৰপিছত ফাদাৰ নেম, তাৰপিছত যদি স্পাউচ আছে তেতিয়াহ'লে পত্নী বা স্বামীৰ নাম লিখিব পাৰে। তাৰপিছত এপ্লিকেণ্টৰ যিটো মাদাৰ নেমটো লিখিব লাগে। তাৰপিছত আপোনালোকে ইয়াত চিলেক্ট কৰিব লাগিব। চিলেক্ট অপশ্যনত যেতিয়া আপোনালোকে ক্লিক কৰে তেতিয়া আপোনাৰ জেণ্ডাৰটো শ্ব' আপ হৈ যাব। যদি মেল তেতিয়াহ'লে মেল, যদি ফিমেল তেতিয়াহ'লে ফিমেল কৰি দিব। তাৰপিছত আপোনালোকে ইয়াত কেটেগৰী অপশ্যনত যেতিয়া ক্লিক কৰিব তেতিয়া আপোনালোকে ST SC OBC আপুনি যিটো কেটেগৰীৰ পৰা বিলং কৰে সেইটো মতে আপোনালোকে ইয়াত ফিল আপ কৰিব পাৰে। আৰু দিব্যাংগ পাৰ্চন উইথ ডিচেবিলিটি, যদি ডিচেবিলিটি পাৰ্চন হয় তেতিয়াহ'লে ইয়াত য়েছ কৰি দিব। যদি নহয় তেতিয়াহ'লে আপোনালোকে ন' কৰি প্ৰচিড কৰিব পাৰে। তাৰপিছত এক্স ছাৰ্ভিচমেন, যদি আপুনি কিবা চাকৰি কৰি আছে তেতিয়াহ'লে য়েছ, যদি চাকৰি কৰা নাই তেতিয়াহ'লে ন' কৰি দিব পাৰে। তাৰপিছত আমি তললৈ যদি স্ক্ৰল ডাউন কৰোঁ তেনেহ'লে এনেধৰণৰ এটা ইণ্টাৰফেচ দেখা পাব। আচলতে ছেম ইণ্টাৰফেচ হয়, আমি তললৈ স্ক্ৰল ডাউন কৰিছোঁ। তাৰপিছত আহি গৈছে এপ্লিকেণ্ট ডেট অফ বাৰ্থটো। ইয়াত আধাৰ কাৰ্ড বা মেট্ৰিকৰ যিটো এডমিট কাৰ্ডৰ মতে আপোনালোকে ইয়াত দি দিব লাগে। তাৰপিছত নেশ্যনেলিটিটো ইণ্ডিয়ানেই হ'ব। তাৰপিছত পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম সোধা হৈছে, গতিকে যদি আপোনালোকে আছামৰ হয় তেতিয়াহ'লে য়েছ, যদি বাহিৰৰ হয় তেতিয়াহ'লে ন' কৰি দিব লাগে। তাৰপিছত ইয়াত আপোনালোকে দেখা পাইছে ৰিলিজন অপশ্যন এটাও শ্ব' আপ হৈ গৈছে। ৰিলিজন যদি আপুনি হিন্দু হয় তেতিয়াহ'লে হিন্দু, যদি মুছলিম হয় তেতিয়াহ'লে মুছলিম অপশ্যন বা খ্ৰীষ্টান অপশ্যন আপোনালোকে নিজৰ মতে চিলেক্ট কৰিব পাৰে। তাৰপিছত যদি আপোনালোকে যিটো HSLCৰ যিটো লেংগুৱেজ MIL সেইটো আপোনালোকে দিব পাৰে। তাৰপিছত কোনটো মিডিয়াম আছিলে, ক্লাছ 10টো কি মিডিয়াম আছিলে সেইটো আপোনালোকে দিব পাৰে আপোনালোকৰ মতে। তাৰপিছত লেংগুৱেজ অফ ওৱান ছাবজেক্ট ইফ এনি আদাৰ দেন MIL, যদি আছামিছৰ বাদে বেলেগ এটা লেংগুৱেজ ইয়াত চিলেক্ট কৰি দিব লাগে। তাৰপিছত আপোনালোকে ইয়াত দেখা পাইছে ডু ইউ হেভ
আধাৰ কাৰ্ড আছে নে নাই সেইটো সুধিছে। তাৰপিছত মেৰাইটেল ষ্টেটাছ, যদি আপোনালোকে মেৰিড তেতিয়াহ'লে মেৰিড কৰি দিব, যদি বিয়া পতা নাই তেতিয়াহ'লে আনমেৰিড অপশ্যনত ক্লিক কৰি পিনি চিম্পলি আগলৈ যাব পাৰে। যেতিয়া আপোনালোকে তললৈ স্ক্ৰল ডাউন কৰে তেতিয়া ইয়াত যিটো এড্ৰেছ ডিটেইলছ আপোনাক সোধা হ'ব। ফাৰ্ষ্টত আপোনাৰ ভিলেজ কোনৰ নাম, ছেকেণ্ডত পোষ্ট অফিচ, তাৰপিছত পুলিচ ষ্টেচন, তাৰপিছত আপোনালোকে নিজৰ গাঁওখনৰ নাম, ইয়াত আপোনালোকে পুলিচ ষ্টেচন, তাৰপিছত পিন ক'ড, তাৰপিছত ডিষ্ট্ৰিক্টটো আপোনালোকে চিলেক্ট কৰি দিব। তাৰপিছত এইটো অপশ্যনটো আপোনালোকে যদি এই এড্ৰেছ যিটো দিছিলে সেইটো এড্ৰেছতে আপুনি যদি এতিয়া আছে তেতিয়াহ'লে ইয়াত চিম্পলি ৰাইট ক্লিক কৰি দিব। এই গোটেইকেইটা ইয়াত ফিল আপ চেম এজ পাৰ্মানেণ্ট এড্ৰেছটো সম্পূৰ্ণ হৈ যাব। তাৰপিছত আপোনালোকক আৰু সুধিছে কণ্টেক্ট ইনফৰ্মেশ্যনৰ কাৰণে মোবাইল নাম্বাৰ, চেণ্ড OTPত যেতিয়া ক্লিক কৰিব ইয়াত OTPটো এণ্টাৰ কৰি পিনি ভেৰিফাই OTPত ক্লিক কৰিব লাগিব। তাৰপিছত আপোনালোকে ইমেইল আইডিও এটাও ইয়াত দিব লাগিব। তাৰপিছত মিডিয়াম অফ টেক্সট বুকলেট, আপোনালোকে যেতিয়া এক্সাম দিব সেইটো এক্সামৰ যিটো মিডিয়ামটো কিহত ৰাখিব আপুনি নিজৰ মতে চিলেক্ট কৰিব। যদি আপোনালোকে এক্সামটো ইংলিছত দিব বিচাৰে তেতিয়াহ'লে ইংলিছত চিলেক্ট কৰি দিব, যদি আপুনি আছামিছত দিব বিচাৰে তেতিয়াহ'লে আছামিছত ক্লিক কৰি দিব। তাৰপিছত আপোনালোকে চিম্পলি প্ৰচিড কৰিব পাৰে। তাৰপিছত আহি গৈছে চইচ অফ ডিষ্ট্ৰিক্ট ফৰ এক্সামিনেশ্যন, আপোনালোকে কোনটো ডিষ্ট্ৰিক্টত এক্সাম চেণ্টাৰটো দিব বিচাৰে সেইটো চিম্পলি ইয়াত ক্লিক কৰিব লাগিব। ইয়াত যেতিয়া চিলেক্ট অপশ্যনত আপোনালোকে ক্লিক কৰে তেতিয়া অসমৰ গোটেইকেইখন জিলাৰ নাম ইয়াত শ্ব' আপ হৈ যাব। যিটো ডিষ্ট্ৰিক্টত দিব বিচাৰে সেইটো ডিষ্ট্ৰিক্টতে আপোনালোকে দি দিব। তাৰপিছত কিছুমান এডুকেশ্যনেল কোৱালিফিকেশ্যনো সুধিছে, যদি আপোনালোকৰ NCC চাৰ্টিফিকেট আছে তেতিয়াহ'লে য়েছ কৰি দিব পাৰে, যদি স্পৰ্টছৰ চাৰ্টিফিকেট আছে তেতিয়াও য়েছ কৰি দিব পাৰে, বা আৰ্টছ বা কালচাৰ যিকোনো তেনেকুৱা এক্সট্ৰা এক্টিভিটিৰ যদি চাৰ্টিফিকেট আছে আপোনালোকে ইয়াত য়েছ ক্লিক কৰি পিনি সেই ডকুমেণ্টকেইটা আপলোড দিব পাৰে, নতুবা আপোনালোকে কৰি পিনি চিম্পলি আগলৈ যাব পাৰে। ইয়াত আপোনালোকক কিছুমান ডিটেইলছ সুধিছে, ইয়াত আপোনালোকে ভালদৰে চাব। ক্লাছ 10, ক্লাছ 12, গ্ৰেজুৱেশ্যনৰ। যদি আপুনি পষ্ট গ্ৰেজুৱেট কৰিছে তেতিয়াহ'লে আপোনালোকে ইয়াত ক্লিক কৰি পিনি ইয়াত ডিটেইলছকেইটা ফিল আপ কৰিব পাৰে। যদি পষ্ট গ্ৰেজুৱেট কৰা নাই তেতিয়াহ'লে চিম্পলি এই তিনিটা অপশ্যনটোৱে আপোনালোকে ফিল আপ কৰিব পাৰে। ক্লাছ 10 লেভেলত আপোনালোকে কোন ডাটাকেইটা ফিল আপ কৰিব লাগিব। এইটো ক্লাছ 10 লেভেলৰ মাৰ্ক অফ 10, আপুনি কিমান মাৰ্ক পাইছে ইয়াত লিখিব লাগিব। টোটেল মাৰ্ক আচলতে কিমান আছিলে ইয়াত লিখিব লাগিব। সাধাৰণতে 600 মাৰ্কৰ হয় যিটো ক্লাছ 10ৰ এক্সামটো। তাৰপিছত পাৰ্চেণ্টেজটো অট'মেটিকেলি শ্ব' আপ হৈ যাব। যদি শ্ব' আপ নহয় তেতিয়াহ'লে আপোনালোকে যিমান হয় পাৰ্চেণ্টেজটো লিখি দিব। ইয়েৰ অফ পাছিং, কোনটো চনত আপুনি মেট্ৰিক দিছিলে, মেট্ৰিকৰ ৰোল নম্বৰ এডমিট কাৰ্ডৰ মতে, তাৰপিছত নেম অফ দ্য স্কুল ইয়াত দিব লাগে, স্কুলৰ নামটো, তাৰপিছত কোনটো বৰ্ড, যদি সেৱা হয় সেৱা বৰ্ডটো আপোনালোকে দিব পাৰে। তাৰপিছত ক্লাছ 12ৰ ফিল আপ কৰিবৰ বাবে আৰ্টছ নে ছায়েন্স নে কমাৰ্চ ইয়াত চিলেক্ট অপশ্যনত আহি যাব। আপোনালোকে নিজৰ মতে ইয়াত ফিল আপ কৰি দিব। তাৰপিছত মাৰ্ক কিমান পাইছে, টোটেল মাৰ্ক একেদৰে ইয়াত ফিল আপ কৰিব পাৰিব। তাৰপিছত গ্ৰেজুৱেশ্যনতো আপোনালোকে ইয়াত চিলেক্ট কৰিব লাগিব, মেজৰ কিহত লৈছিলে বা ছায়েন্সত আৰ্টছৰ সেইকেইটা ইয়াত আপোনালোকে চিলেক্ট কৰিব লাগিব। তাৰপিছত কিমান মাৰ্ক পাইছিলে, টোটেল কিমান আছিলে, পাৰ্চেণ্টেজ কিমান, তাৰপিছত ইয়েৰ অফ পাছিং, ৰোল নম্বৰ, নেম অফ দ্য ইনষ্টিটিউট, ৰেগুলাৰ নে ইৰেগুলাৰ সেইটো সুধিছে, গতিকে আপোনালোকে নিজৰ মতে ইয়াত ফিল আপ কৰি দিব। তাৰপিছত যদি পষ্ট গ্ৰেজুৱেটৰ আছে তেতিয়াহ'লে আপোনালোকে ইয়াত ফিল আপ কৰি দিব পাৰে। যদি আপোনালোকৰ প্ৰফেশ্যনেল কোৱালিফিকেশ্যন অফ টিচাৰ এডুকেশ্যন মানে BEd অথবা DLEd যদি আপোনালোকৰ আছে তেতিয়াহ'লে এইটো পষ্ট আপোনালোকে এপ্লাই কৰিব পাৰে, নহ'লে আপোনালোকে ইয়াত এপ্লাই কৰিব নোৱাৰিব। তাৰপিছত আপোনালোকৰ দুটাই ডকুমেণ্ট লাগে, ফটোগ্ৰাফ আৰু ছিগনেচাৰ। সেইটো আপোনালোকে জানি থ'ব লাগিব। 35 KBতকৈ যাতে কম নহয়
ফটোটো। তাৰপিছত 30 KBতকৈ ছিগনেচাৰটো কম হ'ব নালাগে। তাৰপিছত যদি চাইজলৈ যাওঁ তেতিয়াহ'লে 20 পিক্সেল আৰু 250 পিক্সেল আৰু 320 পিক্সেলৰ হ'ব লাগিব। যদি আপোনালোকে ফটোটো বনাব পৰা নাই বা ছিগনেচাৰৰ চাইজটো মিলা নাই তেতিয়াহ'লে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব, মই হেল্প কৰিব চেষ্টা কৰিম। গতিকে সেইটো যেতিয়া আপলোড দিব তেতিয়া এনেধৰণৰ অপশ্যন আহি যাব। আপোনালোকে ইয়াত দেখা পাইছে ইটো ডিক্লেৰেশ্যন দুটা অপশ্যন আছে, তাত ক্লিক কৰি পিনি ছাবমিট অপশ্যনত আপোনালোকে ক্লিক কৰিব পাৰে। এয়াই আছিলে যিটো অনলাইন আবেদনৰ কিছুমান প্ৰক্ৰিয়া। গতিকে ভিডিঅ'টো কেনেকৈ লাগিল জনাবলৈ নাপাহৰিব। আকৌ লগ পাম নেক্সট ভিডিঅ'ত, তেতিয়ালৈ ধন্যবাদ।